কেনেকুৱা এক্সাইটেড জাকাস আজি পুৰা চাম ও পাঠান জিন্দাবাদ দাদা আপোনাৰ কেনেকুৱা এক্সাইটেড আজি বঢ়িয়া আৰু তাত সবাই ইমান কেইটা মানুহ আৰু টিকেট কাটি আছে আৰু বাকি কেনেকুৱা এক্সাইটেড গাইস জিন্দাবাদ পাঠান জিন্দাবাদ পাঠান বয়কট পাঠান জিন্দাবাদ মানে পুৰা পাঠান আৰু ক্ৰছ কৰিব না নাই ব্ৰ আজিৰ ভিতৰত 1000 কোটি টকা ক্ৰছ কৰিব পাঠান 1000 ওয়ার্ল্ড ওয়াইড কোটি ক্ৰছ কৰিব পাঠানে yes guys পাঠান জিন্দাবাদ নোৱাৰিলে 1 উইকৰ ভিতৰত তো প্ৰায় 1000 কোটি কমপ্লিট কৰিবই আৰু ক্ৰছ কৰিবই বাকি পুৰা এক্সাইটেড হৈ আছে আৰু ইয়াত দেখিব পাৰিছে টিকেট হিহঁতে মানে অনলাইন লোৱা নাছিলে তো অফলাইন লৈ আছে ব্ৰ টিকেট পালা না নাই না এতিয়া খুলিব যদি নোপোৱা কেনেকুৱা মনটো ভাল লাগিব না বেয়া না খুলিব মানে টিকেট পাব মানে তাত তো গাইছ এইটো আমাৰ নগাঁৱৰ মানে যিটো নগাঁৱৰ টিকেট আৰু একদম বঢ়িয়া পাঠান জিন্দাবাদ পাঠান জিন্দাবাদ জিন্দাবাদ পাঠান জিন্দাবাদ আই এম সো এক্সাইটেড ইয়া ঐ ব্ৰ ভিতৰত সোমাই গৈ আছে অকলে পাঠান কি পাঠান হিট হ'ব না নাই পাঠান হিট হ'ব এবছৰ আগৰ পৰা হিট হৈ আছে এবছৰ যেতিয়া পৰা ৰিলিজ হৈছে তো গাইছ এতিয়া ভিতৰত আৰু গৈ আছে আৰু পুৰা মানে জুচ আৰু নগাঁও পুৰা ফালি দিয়া হৈ আছে পুৰা টিকেট লগা নাই পাঠান গাইছ মানুহৰ ভিৰ চাওক মানে পাঠানটো মানে গাইছ সঁচাকে মানে ইমান এটা ব্লকবাষ্টাৰ হিট হ'ব মানে এইটো আপোনালোকক কি ক'ম অনলাইনতে মানে চব বিক্ৰী হ'ল মানে এনেকুৱা দোষ চাগে এতিয়াও হোৱা নাই চিনেমা ইণ্ডাষ্ট্ৰী সঁচাকে গাইছ মানুহবোৰ চাওক নাই ইয়াৰ আজি পাঠান চাবলৈ গৈ আছো মানে এতিয়া সোমাম আৰু কেনেকুৱা মানে একদম ফালি মানে ফালি মানে ফিল্মটোলৈ যিমান বিতৰ্ক হ'ব ইমানে ফিল্মৰ বুকিং বাঢ়িব yes পাঠান ইমান ক্ৰেজ বলৰ মালিকে ধৰো আমাক বাকি চিঞৰি দে অলপ পাঠান চাবই আৰু পাঠান ব্ৰ কেনেকুৱা এক্সাইটেড পাঠানৰ বাবে কেনেকুৱা হিট হ'ব হিট নহ'লে আমি হিট বনাই দিম